हेलो गाइस এতিয়া 12টা বাজিবলৈ 10 মিনিট আছে দেখাই দিছো আপোনাক চাই লওক 12টা বাজিবলৈ 10 মিনিট আছে আৰু কাইলৈ যেহেতু 24 তাৰিখ আৰু এটা স্পেচিয়েল ডে মিষ্টাৰ বাৰ্থডে সো এতিয়া 12টা বাজিব আৰু মই উইশ কৰিব লাগিব আৰু এটা সৰু সাৰপ্ৰাইজ আছে একেবাৰে সৰু আৰু এনে সাৰপ্ৰাইজটো নহলে ভাল নালাগে ন 12টা বজাত উইশ কৰিব নাপালে ভাল নালাগে জাস্ট এনে উইশটো কৰি ভাল নালাগে আৰু তেনেকৈ এটা কাপ কেক আনি দিছিলোঁ আপোনালোকক দেখাম নিশ্চয় উইশ কৰিম আৰু মই লাহে লাহে কৈছোঁ শুনা পাইছেনে নাই নাজানো কাৰণ মানে নিশ্চয় শুই আছে সো এতিয়া মই পাকঘৰলৈ যাওঁ ফ্ৰিজত ভৰাই থোৱা আছে সো চাই থাকক পাকঘৰলৈ যাওঁ আনি থওঁ যিহেতু সো পাকঘৰলৈ আহি গ'লোঁ মই আৰু এইটো হৈছে কি আৰু এইটো হৈছে কাপ কেক মানে এইটো আনিলোঁ ৰাতি সাৰপ্ৰাইজ দিবলৈ আৰু ডাঙৰকৈ এটা আনি থৈছোঁ সেইটো আপোনালোকে কাইলৈ দেখিব এতিয়া নহয় সো সেইটো লৈ যাওঁ ৰুমলৈ আৰু পানী বটল এটা লৈ লওঁ যিহেতু দৰকাৰ হ'ব আৰু এফালে পানী বটল এটা লৈ ল'লোঁ আৰু কাপ কেকটো সো চাই থাকক আৰু এফালে কেণ্ডেল এটা ল'ম আৰু মেচৰ বাকচ এটা লৈ লওঁ সো এতিয়াতো মই আৰু লাইটটো অফ কৰিম আপোনালোকে নেদেখিব একেবাৰে ৰুমত কৰি লওঁ তাৰপিছত ভিডিঅ'টো কৰিম যিহেতু ফ্লেছটো জ্বলাব লাগিব মোবাইলৰ ভিডিঅ' কৰি থাকিলে ফ্লেছটো নজ্বলে চাই থাকক সো গাইজ ৰুমলৈ আহি গ'লোঁ এইফালে আনিলোঁ এখন চুৰি এখন আৰু এইফালে মেচ আৰু কেণ্ডেল আৰু এইটো হৈছে কেক তো এতিয়া কেকটো খোলোঁ আৰু 5 মিনিট সো খুলি পিনি ফেন চেন অফ কৰি পিনি কেণ্ডেলডাল লগাই লওঁ আৰু লাইটটো অফ কৰি দিব লাগিব যিহেতু মিষ্টাৰে নহ'লে গম পাই যাব সো লগাই থওঁ সো গাইজ এয়া মই এখনো আনি ল'লোঁ এইটো কেক আৰু লাইট কেণ্ডেলডাল জ্বলাম আৰু 58 হৈ আছে 11:58 জাষ্ট 59 হৈছে আৰু 1 মিনিট আৰু 1 মিনিট ফেনখন অফ কৰি দিলোঁ যিহেতু কেণ্ডেলডাল জ্বলালে নমাই যাব আৰু বহুত বেছি লাহে লাহে কৈছোঁ মিষ্টাৰ উঠি যাব বুলি একদম টাইমটো চাই থাকোঁ ৰ'ব guys, কেইটা বাজিলে 12:59 লাইটটো অফ কৰি দিম মই বাৰটা বজাই যাইচোন কেনে জ্বলাই দিলোঁ 12টা বাজিলে Happy birthday to you. Happy birthday to you. Happy birthday. Wow, uta. Itu hari birthday kamu uta. Letter dulu aku dulu. Uta. Apa? Uta. Letter dulu. Kosong. Sudah mana? तुम वीडियो बना साले तुम कहने क्या सब विश करना हैप्पी बर्थडे थैंक यू वेलकम सुगा हैप्पी बर्थडे टू यू थैंक यू इमान धुनिया सरप्राइज दिছা তুমি দে অকমানি सरप्राइज হ'ব অকমানি দে বহুত মোৰ हैप्पी बर्थडे তো অতৰাই দিওঁ ৰবা কেণ্ডেল লালো অতৰাই দিওঁ
মোৰ টোপনিটো গৈছিলেহে তুমি কাটা এইটো চব কেক এখন এৰাই দিব লাগিছিলে আকৌ কাটিব নহ'লে বেয়া হ'ব নহয় ৰবা ধৰাচোন বেয়া টোপনি ধৰিছে গম পাইছা গাইছ মই এইবোৰ কৈছোঁ বুলি গমেই নাপাওঁ গম পায়নে মই কাৰ টোপনি গৈছিলোঁ নাই মানে আজি দিনত শুব নাপালোঁ বেয়া টোপনি গৈছিলে এটা কাম কৰা কাটি দিছোঁ দেখি পাই নহ'লে কাটা গাইছ খাবনি আহিছোঁ ৰবা প্লেটখন ধৰা হ'ল পৰি সেয়া পৰি তোমাকে খুৱাব লাগে হ'ব গাইছ বেয়া টোপনি কালি লগ পাই আছে আপোনালোকক এতিয়া মই কেকটো খাই লৈছোঁ দেই আৰু বহুত থেংক ইউ গাইছ লগ পাইছোঁ ছাৰপ্ৰাইজটো বেছি ডাঙৰ নহ'ল আৰু কেনেকুৱা পালা একদম পাৰফেক্ট মই বেছি ছাৰপ্ৰাইজ দিলেও ভাল নালাগে এনেকুৱা মানে তোমাৰ এনেকুৱা ছাৰপ্ৰাইজে ভাল লাগে হেপী বাৰ্থডে থেংক ইউ মই খাই লৈছোঁ দেই আৰু এবছৰ বুঢ়া হৈ গ'লা আৰু বুঢ়া হৈ গ'লো চ' গাইজ এতিয়া যিহেতু বাৰ্থডে 12টা বাজি গ'ল আৰু মিষ্টাৰক উইচ কৰিলোঁ বাৰ্থডে আৰু এতিয়া মই খাই লওঁ কেক অকণমান নহ'লে মই নাপাম খাবলৈ মিষ্টাৰে খাই শেষ কৰি পেলাব চ' এতিয়া যিহেতু 12টা বাজি গ'ল আৰু শুওঁ আৰু টোপনি ধৰিছে আৰু ৰাতিপুৱা আকৌ মিষ্টাৰৰ ছাৰপ্ৰাইজ আছেই চ' কাইলৈ লগ পাম একেবাৰে ব্লগটো যিহেতু ৰাতিয়ে ষ্টাৰ্ট কৰিলোঁ 12টা বজাৰ আগতে তো আজিলৈ বাই বাই গুড নাইট আকৌ ৰাতিপুৱা লগ পাম গুড নাইট কাইলৈ লগ পাইছোঁ আপোনালোকক গুড নাইট কাইলৈ লগ পাইছোঁ হেল্ল' গুড মৰ্ণিং গাইজ আৰু এতিয়া 8টা বাজিবলৈ 5 মিনিট আছে আৰু এতিয়ালৈকে আমি চাহ খোৱা নাই আৰু আমাৰ আজি লাকে নাছিল বহুত বেয়া মিষ্টাৰৰ লাকো বেয়া মোৰো বেয়া আৰু বহুত বেছি বেয়াও লাগিছে বাকী উপায়তো নাই সেইটো কাৰণে সেয়া আৰু মিষ্টাৰ আজি ভাবিছিলোঁ আমি কাঠপৰা থানালৈ যাম বুলি আমাৰ ঘৰৰ ওচৰতে যিহেতু তো পৰীক্ষাৰ কাৰণেও যাম বুলি ভাবিছিলোঁ চাকি এগছ দিবলৈ তো আৰু মিষ্টাৰৰ বাৰ্থডে বুলিও যাম বুলি ভাবিছিলোঁ কিন্তু নহ'লগৈ আৰু উপায় নাই মিষ্টাৰৰ ৰাতিপুৱাই মাথা বেয়া বিছনা পাৰিব লগা হৈছে কাম কৰিব লগা হৈছে সেয়াই উপায় নাই তথাপিও একো নাই আৰু এতিয়া তেওঁ গা ধুবলৈ গৈছে গা ধুই আহি পিনি যিহেতু আপোনালোকক কালি কেক এটা কথা কৈছিলোঁ চ' কাটিব আৰু মিষ্টাৰে লাহে ধীৰে আপোনালোকক দেখাম কিন্তু কালি আপোনালোকক কেকটো দেখুওৱা নহ'ল চ' আজি দেখাম তো চাই থাকক ভিডিঅ'টো যিহেতু বেছি ভালকৈ আপোনালোকক দেখাব নোৱাৰিম উপায় নাই আৰু বেয়া নাপাব ঘৰতে যিটো পাৰোঁ যিকণ পাৰোঁ সেইটোৱে দেখাম ভাবিছিলোঁ আমি ওলাই মেলি যাম বুলি কিন্তু এইবোৰ একো নহ'ব এতিয়া চ' বেয়া নাপাব আৰু চাই থাকক যি দেখাওঁ তাকে আৰু চ' গাইজ এতিয়া 10টা বাজিব হ'ল আৰু দেউতা আহিব এতিয়া ভাত খাবলৈ আৰু দেউতা যিহেতু ৰাতিপুৱাই যায় আৰু 10টামান বজাত ভাত খাবলৈ আহে আৰু এতিয়া চবেই মিলি লগ হৈ পিনি মিষ্টাৰ কেকটো কটোৱাম চ' আপোনালোকে চাই থাকিব আৰু যিহেতু মিষ্টাৰে কেকটো দেখিছেই যিহেতু আনিবলৈ মেলিবলৈ মানুহ নাই ময়ো যাব নোৱাৰোঁ সেইকাৰণে মিষ্টাৰে যাব লগা হ'ল উপায় নাই আৰু দেখিবই আৰু চ' সেইকাৰণে ইমানো ছাৰপ্ৰাইজ নহয় আৰু এইটো যিহেতু দেখিছেই আৰু কেকটো ময়ে দিছোঁ মোৰ ফালৰ পৰাই দিছোঁ আৰু বাকী বেলেগ মই একো এইবাৰ দিব নোৱাৰিলোঁ সেইকাৰণে মোৰ বহুত বেছি বেয়া লাগিছে বাকী মই ছাৰপ্ৰাইজ দি বহুত বেছি ভাল পাওঁ যিহেতু আগতে ইয়াৰ আগৰবাৰো ছাৰপ্ৰাইজ দিছিলোঁ তাৰ আগতো বহুত বেছি ছাৰপ্ৰাইজ দি থৈছোঁ কিন্তু এইবাৰ মানে একেবাৰে মই ছাৰপ্ৰাইজ দিব নোৱাৰিলোঁ মানে একোৱেই নোৱাৰিলোঁ বহুত বেছি বেয়া লাগিছে সেইটো কাৰণে আৰু মই মানে বহুত বেছি ভাল পাওঁ ছাৰপ্ৰাইজ দি বেলেগক সেইটোৱে আৰু কি বুলি ক'ম তো কেমেৰাটো হিলি গৈছে তো চাই থাকক মিষ্টাৰ কেকটো কটোৱাম কি কৰোঁ চাই থাকক মমডাল নুমাই লোৱা আকৌ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ ডিয়াৰ যদু হেপী বাৰ্থডে টু ইউ কি কৰিব
মুখত অকণ লগাই দিয়ক সো এতিয়া আপোনালোকক কম মই কেকটোৰ বিষয়ে আৰু কেকটো বহুত বেছি টেষ্টি আছিলে আৰু মই অৰ্ডাৰ কৰিছিলোঁ মোৰ লগৰ এজনীক শিৱসাগৰসকলে তাইক অৰ্ডাৰ কৰিব পাৰে বহুত বেছি ভাল হয় আৰু এইটো চাইজত দিয়া আছে দেখিছে এইটো ইনষ্টাগ্ৰাম পেজ যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেন্তে পেজটোত গৈ তাতে কণ্টেক্ট নাম্বাৰো দিয়া আছে আপোনালোকে মেছেজো কৰিব পাৰে বহুত বেছি ভাল হয় আৰু কেকটো আছিলে চকলেটৰ বহুত কম ৰেঞ্জত বহুত বেছি টেষ্টি কেক বনাইছে তাই আৰু আপুনি যিকোনো ডিজাইনত দিব পাৰে বহুত বেছি ভাল লাগিলে খাই বহুত বেছি টেষ্টি হয় কেকটো চ' আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে নিশ্চয় আপোনালোকে খাই ভাল পাব অৰ্ডাৰ কৰিলে চ' মইতো বহুত বেছি ভাল পালোঁ আৰু মই নেক্সট টাইমৰ পৰা তাইকে অৰ্ডাৰ দিম চ' সেইটোৱেই ভাল লাগিলে বহুত বেছি আপোনালোকেও ট্ৰাই কৰিব আৰু পেজটোৰ ইনষ্টাগ্ৰাম পেজটোৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম আৰু গাইজ মিষ্টাৰৰ মনটো বহুত বেছি বেয়া কাৰণ মানে প্ৰতিবাৰে মিষ্টাৰৰ বাৰ্থডে ভালকৈ পতা হয় কিন্তু এইবাৰ পতা নাই সেইকাৰণে কৈছে মোৰ বাৰ্থডে বোলে দিনক দিনে অৰ্ধপতনলৈহে গৈছে বোলে তেনেকৈ বুলি কৈছে কিন্তু বুজিয়েই নাপায় যে দিনে দিনে বুঢ়া হৈ গৈ আছে আৰু আচলতে কি হয় মানে প্ৰতিবাৰে যিহেতু পাতি থাকে ভালকৈ সেইকাৰণে বেয়া লাগে আৰু এবাৰ তেনেকৈ হৈ গ'লে আৰু এইবাৰতো একো বেলেগ একো নাই জাষ্ট আৰু কেকটো কাটিছে এয়াই আৰু চব চিম্পল আৰু বাকী একো পতা মেলাও নাই আৰু যিহেতু এক্সামো পালেহি সেইবোৰ কৰিব মন যোৱা নাই আৰু সেইটোৱেই বাকী কি ক'ম আৰু মাংস খাই খাই মুঠতে পেট বেয়া হৈ গৈছে তথাপিও মাংস খাবলৈ নেৰে লিভাৰৰ দৰৱ খায়ে থাকে কি কৰিব আৰু চ' মই কৈয়ে দিছোঁ আৰু মাংস খাবলৈ এৰা আৰু তুমি আৰু সেইটোৱেই তো চাই থাকক আজি কি আনে ৰাতিলৈ এতিয়াতো কৈছে দোকানলৈ যাব দেউতাৰ দোকানলৈ গৈ পিনি ডাইৰেক্ট এটা স্প্ৰাইটৰ বটলে খাব গেছ উলিয়াব বোলে তাৰপৰা মাংস আনিবই বোলে চ' কি হয় নাজানো আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো কি হয়গৈ লাষ্টলৈ চ' গাইজ এতিয়া 10টাই বাজিব হ'ল আৰু ভাত খাই দিলোঁ পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাবলৈ আৰু আজি গোটেই দিনটো মোৰ অৱস্থা বেয়া একদম পেট বিষ কাহ মাত খাওঁতে গম পাইছেই চ' দিনটো অকল শুয়ে থাকিলোঁ আৰু আপোনালোকক দেখাম বুলি কৈছিলোঁ যিহেতু মিষ্টাৰে কি আনে মাছ আনে নে মাংস আনে আৰু মিষ্টাৰৰ পেটো বহুত বেছি বেয়া চ' এবাৰ মিষ্টাৰৰ বাৰ্থডে বহুত বেছি বেয়া গ'ল তো মিষ্টাৰে আজি মাছেই আনিলে আৰু আনিলে যদিও ইমানকৈ নাখালেই মাছ নাখালেই মানে অলপ অকণমানে খাইছিলে আৰু খালে আৰু তো একেবাৰে গা ভাল নহয় মোৰো নহয় আৰু মিষ্টাৰো গা বেয়া চ' মিষ্টাৰৰ পেট বেয়া একদম অৱস্থা বেয়া কোনো এটা বাৰ্থডেতে মাংস নেৰা মানুহটোৱে আজি মাংস এৰি দিছে চ' ভাবক আৰু অকল মাংসকৈ কৈ থকা ল'ৰাটোৱে আজি মানে মাছ খাইছে নিজৰ বাৰ্থডে দিনাখনি চ' কিমান পেট বেয়া হ'ব পাৰে তো সেয়াই আৰু বাকী একো নাই আৰু ক'বলৈ চ' মোৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ আৰু গাটো বহুত বেছি বেয়া লাগিছে তো ভিডিঅ' আপোনালোকক ভালকৈ আজি একো দেখাবও নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগতে পায় আৰু দেখিছেই গম পাইছেই চাগে একদম বেমাৰী নিচিনা লাগি আছে ভাত চাত খাই মেলি আহিলোঁ আৰু শুওঁ আৰু বেছি গা বেয়া লাগিছে চ' আকৌ লগ পাম তো তেন্তে আজি বাই বাই গুড নাইট